চুৰিয়া চোলা আৰু গামোচা আজি আমাৰ গাঁৱত নামঘৰত বৰসভা। মানে জেঠ মাহ হ'লে বৰসভাটো মানে প্ৰতিটো নামঘৰতে, প্ৰতিখন গাঁৱৰ প্ৰতিটো নামঘৰতে বৰসভা পাতে। আচলতে বৰসভাটোনো কিহৰ কাৰণে পাতে আপোনালোকে বাৰু জানেনে? কমেণ্ট কৰি জনাবচোন। আহি নামঘৰ চব পাই গ'লোহি। নেকি পকা মিঠৈ কেতিয়াবা বনাই আছে? কালি ৰাতিপুৱা আমি 2টা বজাৰ পৰা বনাই আছোঁ দিনত। এইটো হৈছে ডাঙৰ মিঠৈ, এইটো গৃহস্থৰ ঘৰলৈ নিব। আৰু এয়া আমি ঘৰৰ কাৰণে ভৰাই আছোঁ, দেখুৱাই দিয়া কল নিবৰ কাৰণে ঘৰ মই আৰু ভকতৰ কাৰণে ভৰাই আছোঁ। এয়া হৈছে গুৰু থাপনা। কেনেদৰে ব্যস্ত হৈছে বৰসভা বুলি অকণমান জনাবচোন। বৰসভা মানে আমাৰ পৰম্পৰা অনুযায়ী আমি যিখিনি আগৰ হেৰিখিনি মতে কৰি থকা হৈছে, ইয়াতে মিঠৈ বান্ধি আছে আৰু আমাৰ পৰম্পৰা অনুসৰি আমি ভাওনা আয়োজন কৰিছোঁ। আজি আমাৰ ৰাতিলৈ ভাওনা আছে, সীতাহৰণ বালিব। ল'ৰা ছোৱালীখিনিৰ লগত আমি একেলগে জড়িত। ল'ৰা ছোৱালীখিনি নতুন প্ৰজন্মখিনিৰ কাৰণে কিবা এটা প্ৰতিভা ওলক বুলি আমি আগবাঢ়িছোঁ। এতিয়া মানে জলপান খাব লাগিব, তাৰপিছত হ'ব গায়ন বায়ক। বৰসভা বুলি মানে চব ধুনীয়া হৈ আহিছে, বৰ ধুনীয়া হৈ আহিছে। বৰসভা বুলি ভাল লাগিছে। পকা মিঠৈ কি দিয়ে কোৱাচোন? জালুক দিয়ে। পকা মিঠৈটো হ'বলৈ হ'লে প্ৰথম পিঠাগুড়ি লাগে, তাৰপিছত গুড় লাগে, তাৰপিছত আৰু কি দিয়ে? জালুক দিয়ে। দিহানাম গায়ন চব হৈ গ'ল। তাৰপিছতে এতিয়া মানে ফটো ছেশ্যন আছে। মানে গাঁৱৰ সকলো যুৱকবিলাক লগ হৈ গাঁৱৰ সকলো মানুহ মিলি একবি ফটো মাৰিব। তো মই ফটোতে উঠোঁ। ফটো মাৰিবলৈ মানে মানুহ এতিয়া ঢেৰ হ'ল। কোন উঠিব ক'বই নোৱাৰি। ফটোত মানে কোন উঠিলে এতিয়া আমাৰ নিৰ্মলদাহে গম পাব। নিৰ্মলদা মই উঠিল নে বাৰু কওকচোন। দেখিছিল নাই? ই ধুনীয়াকৈ উঠিছে। মই উঠিলোঁ নাই? এনেই নক'ব আকৌ। নাই মানে একদম এখন ফটো যুগান্তৰলৈ থাকি যাব। মই যদি নুঠোঁ বৰ খেলি মেলি হৈ যাব। দিনৰ পৰা এতিয়া ৰাতি হ'ল আৰু বৰসভা হোৱাৰ পিছত মানে এতিয়া ৰাতি ভাওনা হ'ব। ভাওনা হৈছে সীতাহৰণ বালিব, সেইখন ভাওনা হ'ব সৰু ল'ৰা ছোৱালী আৰু মজা হ'ব চাবলৈ। আৰু ঘৰত এইফালে হৈছে চৌঘৰ, তাত পূৰা প্ৰিণ্টাৰ কৰি আছে ল'ৰা ছোৱালী, পূৰা প্ৰিণ্টাৰ কৰি আছে। ৰাৱণ, উপনখা, তাৰপিছত ৰাম, লক্ষ্মণ চবৰে প্ৰিণ্টাৰ কৰি আছে। আৰু এইফালে নামঘৰ গায়ন বায়ন গালে। প্ৰথমতে নামঘৰলৈ যাওঁ, মানুহ কিমান হৈছে চাই লওঁগৈ। গাঁৱৰ ভাওনা কেনেকুৱা লাগিছে? একদম বঢ়িয়া, ভাল লাগিছে। পূৰা একদম দিনৰ পৰা লাগি কৰি আছে, মই দেখিছোঁ। কিবা লৈছে বুলিও গম পাইছোঁ। সূত্ৰধাৰ লৈছে। লগতে আমি সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। যে মই আপোনালোকক সুধিছিলোঁ আচলতে বৰসভানো কিহৰ কাৰণে পাতে। তো বৰসভা কিহৰ কাৰণে পাতে মই আমাৰ গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ পৰা জানিব বিচাৰিম। বৰসভা আচলতে কিহৰ কাৰণে পতা হয়? প্ৰত্যেক নামঘৰতে পাতে, প্ৰত্যেকখন গাঁৱত আচলতে কিহৰ কাৰণে বৰসভা পতা হয়? খেতিটো আগবাঢ়ি অহাৰ কাৰণে খেতিৰ উদ্দেশ্য লৈ পেলাই বৰসভাটো আৰম্ভ কৰে। জেঠ মাহতেই বৰসভা হয়। আমাৰ ইয়াত বুলিয়ে নহয়, প্ৰতি জেগাতেই হয়। মানে বৰসভাটো হৈছে এটা ধৰ্মীয় অনুষ্ঠান আৰু খেতি বাতিক লৈ ইয়াৰ এটা সম্পৰ্ক থাকে। আৰু সেইবাবেই প্ৰত্যেকখন গাঁৱতে, প্ৰত্যেকটো নামঘৰতে প্ৰত্যেকটো বছৰত এবাৰ বৰসভা অনুষ্ঠিত কৰা হয়। এতিয়া মানে 10টা বাজিব হ'ল আৰু ভাওনা আৰম্ভ হ'ব আৰু সেইটো সুন্দৰ ৰেডি হৈছে। এইফালে আছে ৰাম লক্ষ্মণ। হাতত গদা লৈ আপুনি কি ওলাব? হনুমান। এতিয়া এইফালে আছে বানৰ পাৰ্টি। হনুমান নেকি? সুগ্ৰীৱ। এইটো ক'লা যে এই আন্ধাৰ নুঠ পোহৰলে পুৰা মানুহ আমি ই মানে কিবা এটা কয় সকলো আহিব মানে ৰাম আৰু লক্ষ্মণ লৈছে। শুভেচ্ছা থাকিল দেই।
গাঁৱৰ সৰু ল'ৰা ছোৱালী ভাওনা দেখিলে মানে সৰুকাললৈ মনত পৰি যায়। ময়ো এবাৰ সৰুতে ভাওনা লৈছিলোঁ, কিন্তু ওলাই গৈ দেখিলোঁ লাইটটো জ্বলা বছৰ কি আছে, ভোক লাগিছে নেকি? সেইফালে একদম লেডিজ সন্ধ্যা পূৰা চিন্তা কৰি আছে, জান্দা পূৰা লাগি আছে ন। আপুনি একদম পূৰা সহায় কৰিছে কাৰণে ভাল লাগিছে দেই। এইফালে কি লৈছে? পক্ষী লৈছে, আৰু এইফালে আছে কি তাৰা মানে, আৰু এইফালে সুপৰ্ণখা। আচ্ছা, মনত পৰি গ'লো। ইয়াতো তেনেকুৱা আছিল, মন বন কিন্তু পকেটত নাই ধন। কোনোবা এটা বন্দা বিচাৰিব লাগিব, যাৰ পৰা মই কিবা খাব পাৰোঁ। কোনোবা এটা ধৰি পইচা দি খাই ল, যা খাই ল। এতিয়া মানে ৰাৱণৰ লগত চেলফি লৈ সামৰণি মৰাৰ আগতে মই এটা কথা কওঁ, হাঁহি ধেমালিৰে ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। যদি ইয়াত কিবা দোষ হৈছে ক্ষমা কৰি দিব। গাইজ, কালি আছিল আমাৰ নামঘৰত ভাওনা, আজি আছে মানে আমাৰ ঘৰ ওচৰৰ এখন গাঁৱত ভাওনা। আজি ভাওনাখন অলপ ব্যতিক্ৰম। যিদৰে ভাওনাবোৰ হৈছিল কম্পিটিশ্যন টাইপৰ নহয়, আগতে যি ধৰণে হৈছিল তেনেধৰণে ভাওনাখন হৈছে। আৰু আজিৰ ভাওনাখন ভাৱৰীয়াসমূহ বহুত বয়সৰ, মানে আপোনাৰ 90 বছৰ, 85 বছৰ, 75 বছৰ আৰু 45 বছৰ, এনেকুৱা মানে সকলো ভাৱৰীয়া 50 বছৰ ওপৰহে আছে। আপোনালোকক ভাওনাখন অলপমান দেখুৱাম, বহুত দেৰিলৈকে নাচাওঁ কাৰণ কালিও মানে টোপনি খতি আছিল, আৰু সেইটো কাৰণে আজি অলপমান চাম, ভাওনাখন আপোনালোকক দেখুৱাম। আৰু ভাৱৰীয়াসকল চাব কিমান বয়সৰ আৰু ভাওনাবোৰ কেনেকুৱা কৰে, আপোনালোকে কৈ কমেণ্ট কৰি জনাব। আজিকালি ভাওনাবোৰ ভাল লাগেনে, আগৰ পুৰণা টাইপৰ ভাওনাবোৰ ভাল লাগে, সেই বিষয়ে কমেণ্ট কৰি জনাবচোন।
আজি ভাওনাখন হৈছে পুৰণা পদ্ধতি ভাওনা আজিকালি লিখা মানে কম্পিটিশ্যন টাইপৰ ভাওনা নহয় পুৰণা পদ্ধতি যিসকল মানে আগতে কৈছিলে বয়স আপোনাৰ এনেই বয়স কিমান কৈ দিয়ক 91 বছৰ হয় সেই আজ দেখিলে 91 বছৰ বয়সত ধৃতৰাষ্ট্ৰৰ ভাও কৈছে আগতে ঢেৰ ভাও কয় কিন্তু এতিয়া বয়সলত ধৃতৰাষ্ট্ৰৰ ভাও কৈছে আগতে হনুমান আমি সৰুতে হনুমানৰ ভাও দেখিছোঁ বেলেগ বেলেগ একদম দৈত্যৰ ভাও দেখিছোঁ এইবাৰ লৈছে ধৃতৰাষ্ট্ৰ 91 বছৰ বয়সত আপোনাৰ নামটো সকলোৱে মানে চিনি পায় সেই আজ দেখিলে 91 বছৰ বয়সত ধৃতৰাষ্ট্ৰৰ ভাও কৈছে